আজি বনাই আছোঁ কয়লাৰ মাংস। এয়া কেপচিকাম আৰু পিঁয়াজ এইবোৰ ভাজি আছোঁ এতিয়া বৰ্তমান, আৰু বনাইছোঁ আজি জুইত। টেম্পৰাৰী যিটো আমাৰ পিছফালে চৌকা আছে তাতেই মই বনাইছোঁ আজি ৰাতিৰ সাজটো। জুইত বনোৱা খাদ্যৰ এটা সোৱাদেই বেলেগ হয়, সেইকাৰণে মই আজি জুইত বনাইছোঁ। সেয়া চাই থাকক। এয়া হৈছে কণকণী জলকীয়া আৰু জালুক জিৰা পিচি লোৱা হৈছে। তাৰপিছত এইফালে দেখাই আছোঁ আপোনালোকক, এয়া নহৰু আদা পেষ্ট হয় এইটো। তাৰপিছত এইটো মাংস হৈ গ'ল, নিমখ আৰু ৰং গুড়া দি থৈছোঁ। এইখিনি হ'ল আলু, এইখিনি মই বনাম এতিয়া। এইটো কেপচিকাম আৰু পিঁয়াজখিনি ভাজি আছোঁ, ভজা সম্পূৰ্ণ হোৱা নাই, লাগি আছোঁ জুইত। এয়া এতিয়া মই দি দিম ইয়াত আদা নহৰু পেষ্টটো। এইখিনি মই আকৌ অলপ সময় ভাজিম। এয়া ভাজি আছোঁ। এইবোৰ কামেই কৰি আছোঁ আৰু সময় থাকিলে। সন্ধিয়া ক'তো ওলাই নাযাওঁ আজিকালি, এইবোৰতে লাগি যাওঁ কেতিয়াবা মন গ'লে। এতিয়া সিজিবলৈ দিম মই, বস্তুখিনি সিজিবলৈ দিম মই। ইয়াত মই এতিয়া আলুখিনি ভাজিম, মছলাত মই আলুখিনি ভাজিম এতিয়া। অলপ সময় আলুটো ভাজিম। এতিয়া ইয়াত মই মাংসটো দিম। লোকেল মুৰ্গী নহয়, সোণালী মুৰ্গী। এতিয়া মই বহুত সময় ভাজিম। সেয়া লাগি আছোঁ মাংসটো মই জুইত তাকো আজি জুইত যিটো সোৱাদ হয় সেইটো বহুত ধুনীয়া লাগে। কাম নাথাকিলে এইবিলাক কামেই কৰি থাকোঁ ঘৰত।